বহু দিনৰ আগৰ কথা। গাঁৱৰ পৰা আঁতৰত পথাৰৰ মাজত এটি পুৰণি ঘৰ আছিল, টঙি ঘৰ। তাতে থাকি অৰ্জুনে নিজৰ পঢ়া শুনা কৰিছিল। অৰ্জুনৰ ঘৰ কিন্তু গাঁৱত আছিল, কিন্তু অৰ্জুনে তথাপিও নিজৰ সময়বিলাক অলপ নীৰৱে নিৰ্জন জেগাত কটাই ভাল পাইছিল। সেয়ে সি পথাৰৰ মাজত সেই টঙি ঘৰটোকে একমাত্ৰ জীৱনসংগী হিচাপে বাছি লৈ তাৰ পঢ়া শুনা কামবিলাক তাতে কৰিছিল আৰু তাতে কিতাপ পত্ৰবিলাক ৰাখিছিল। অৰ্জুনে গাঁৱৰ মানুহৰ মুখত শুনিছিলে যে তাৰ যোনটো টঙি ঘৰৰ কাষৰ এটা পুখুৰী আছে, সেই পুখুৰীটোত হেনো কিবা অশুভ শক্তিয়ে বাস কৰে। কিন্তু অৰ্জুনৰ মনত এইবিলাক কেৱল কুসংস্কাৰ আৰু অন্ধবিশ্বাস আছিল। তাৰ জীৱনটো একেবাৰে সৰল আছিল। কিতাপৰ মাজতে থাকিয়েই সি ভাল পাইছিল। জানুৱাৰী মাহৰ ঘটনাটো আছিলে। জানুৱাৰী মাহৰ শীতৰ ৰাতি এটা কুঁৱলীয়ে গোটেই গাঁওখন ঢাকি পেলাইছিল। অৰ্জুনৰ টঙি ঘৰটোৰ বাৰান্দাত এক অদ্ভুত ঘটনা ঘটিল সেই ৰাতি। চাকিটো হঠাৎ নুমাই গ'ল আৰু চাৰিওফালে নিস্তব্ধতা ভাঙি এক মিহি শব্দ শুনা গ'ল, যেন কোনোবাই পুখুৰীৰ পানীত শিল দলিয়াইছে। অৰ্জুনৰ মনত কৌতূহল জাগিল। সাহস কৰি সি খিৰিকীৰে চালে, কিন্তু কুঁৱলীৰ বাবে একো দেখা নগ'ল। পাছদিনা ৰাতিও সেই একেই শব্দ, একেই ঘটনা পুনৰাবৃত্ত হ'ব ধৰিলে। এইবাৰ অৰ্জুনৰ হাতত থকা চাকিটো জ্বলি থকাৰ সময়ত চাকিৰ ছাঁটো বেৰত অদ্ভুত ৰূপত দেখা গৈছিল। ছাঁটোত যেন তাৰ নিজৰ নহয়, যেন এগৰাকী মহিলাৰহে। দীঘল চুলি আৰু হাতত যেন কিবা এটা ধৰি আছে। অৰ্জুনৰ হৃদয়ৰ স্পন্দন তীব্ৰ হৈ উঠিল। তাৰ এটাই ভাৱনাই খেদি ফুৰিছিল যে এয়া কেৱল তাৰ মনৰ ভ্ৰম হ'ব পাৰে। কিন্তু পৰৱৰ্তী ৰাতি তাৰ ঘৰৰ দৰ্জাত কোনোবাই টকৰিয়ালে। দৰ্জাখন খুলি চাওঁতে কোনো দেখা পোৱা নাছিল, কিন্তু পুখুৰীৰ ফালৰ পৰা এটা মিহি কণ্ঠ শুনা গ'ল, অৰ্জুন, তুমি মোৰ বাবেই অপেক্ষা কৰিছিলানে? কণ্ঠটো যেন পানীৰ তলৰ পৰা ভাঙি আহিছিল। অৰ্জুনৰ সৰ্বশৰীৰ শিহৰি উঠিল। তাৰ হাতৰ চাকিটো পৰি গ'ল আৰু তাৰ বেৰত থকা ছাঁটো এইবাৰ স্পষ্ট হৈ উঠিল। এগৰাকী মহিলাৰ ৰূপ। তাৰ ফালে হাত মেলি কিবা এটা ক'বলৈ চেষ্টা কৰিছিল। গাঁৱৰ বুঢ়া এজনৰ মুখত অৰ্জুনে শুনিছিল যে বহু বছৰ আগতে সেই পুখুৰীটোত এগৰাকী যুৱতীৰ মৃত্যু হৈছিল। তাইৰ নাম মায়া আছিল, যাক তাইৰ প্ৰেমিকৰ পৰিয়ালে হত্যা কৰিছিল, কাৰণ তেওঁলোকে তাইৰ সম্পৰ্কটো মানি ল'ব বিচৰা নাছিল। তাইৰ আত্মা যেন সেই পুখুৰীৰ পানীতেই বন্দী হৈ আছে। কিন্তু অৰ্জুনৰ সৈতে তাইৰ সম্পৰ্ক কি? এদিন ৰাতি সাহস গোটাই অৰ্জুনে পুখুৰীৰ পাৰলৈ গ'ল। কুঁৱলীৰ মাজত এক শীতল বতাহ বৈ গ'ল। পানীৰ ওপৰত এটা অদ্ভুত পোহৰ জিলিকি উঠিল। তাৰ মাজতে এটি মূৰ্তি, মায়াৰ ৰূপ। তাই চকুত কান্দোন আৰু হাতত এখন পুৰণি চিঠি। তুমি মোক বিচাৰি পালা অৰ্জুন, তাই ক'লে। মই তোমাৰ পূৰ্বজন্মৰ প্ৰেম। তুমি প্ৰতিজ্ঞা কৰিছিলা মোক ৰক্ষা কৰিম বুলি, কিন্তু তুমি বিফল হৈছিলা অৰ্জুন। তেতিয়া তোমাৰ শান্তিৰ বাবে সেই প্ৰতিজ্ঞা পূৰণ কৰিবলগীয়া লাগিব। মায়াই ক'লে যে তাইৰ হত্যাকাৰীৰ নাম এখন চিঠি পুখুৰীৰ তলত আছে। সেই চিঠিখন উদ্ধাৰ কৰিলে তাইৰ আত্মা মুক্ত হ'ব। অৰ্জুনৰ মনত ভয় আৰু বিস্ময়ৰ ঢৌ উঠিল। তথাপিও তাৰ মনত এটা অদ্ভুত টান অনুভৱ হ'ল যে সঁচাকৈ তাৰ আৰু মায়াৰ মাজত কোনোবা অদৃশ্য বান্ধোন বান্ধ খাই আছে নেকি। পৰৱৰ্তী দিনা অৰ্জুন পুখুৰীৰ পানীত নামিল। ঠাণ্ডা পানী আৰু গভীৰ। তললৈ নামি যোৱাত তাৰ হাতত এটি পুৰণি লোহাৰ বাকচ লাগিল। কষ্টৰে বাকচটো উলিয়াই আনি খুলি চাওঁতে তাৰ ভিতৰত এখন চিঠি পালে। তাত লিখা আছিল এটা নাম, তাৰ লগতে অৰ্জুনৰ নিজৰ পুৰণি জনমৰ স্মৃতিৰ কথা। চিঠিখনৰ শেষত লিখা আছিল, তোমাৰ প্ৰেমেই মোক